আজি মোৰ এই ভিডিঅ'টো চাই থকা প্ৰতিজন দৰ্শকৰ মংগল কামনা কৰি ভিডিঅ'টো কৰিব গৈ আছো। মহাকাশ গৱেষণাৰ ইতিহাসত সৰ্বপ্ৰথম ঘটনা এটা সংঘটিত হ'ল যেতিয়া যোৱা 16 অক্টোবৰ 2021 তাৰিখে নাসা অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা লুচি নামৰ এক মহাকাশ যান প্ৰেৰণ কৰা হ'ল। এই লুচি মহাকাশ যানখনে বৃহস্পতি গ্ৰহৰ ট্ৰজান গ্ৰহাণুৰ অধ্যয়ন কৰিব। ট্ৰজান গ্ৰহাণুসমূহ এক প্ৰকাৰৰ এষ্ট্ৰইডে হয়। মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত যি এষ্ট্ৰইড বেল্ট আছে তাত অসংখ্য অৰ্থাৎ গ্ৰহাণু আছে, কিন্তু বৃহস্পতি গ্ৰহৰ ট্ৰজান এষ্ট্ৰইডসমূহে বৃহস্পতি গ্ৰহৰ কক্ষপথ অধিকাৰ কৰি বৃহস্পতি গ্ৰহৰ সৈতে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। এই ট্ৰজান গ্ৰহাণুসমূহ দুটা থোপত বিভক্ত হৈ আছে। এটা থোপ বৃহস্পতি গ্ৰহৰ আগত আৰু আনটো থোপ বৃহস্পতি গ্ৰহৰ পিছত ঘূৰি আছে। বিজ্ঞানীসকলৰ মতে এই ট্ৰজান গ্ৰহাণুসমূহৰ ইতিহাসৰ সৈতে আমাৰ সৌৰজগতৰ তথা সৌৰজগতৰ পৃথিৱীকে ধৰি গ্ৰহবিলাকৰ সৃষ্টি আৰু বিৱৰ্তনৰ ইতিহাস জড়িত হৈ আছে। গতিকে ট্ৰজান গ্ৰহাণুৰ সঠিক অধ্যয়নৰ ফলত আমাৰ সৌৰজগতৰ অতীত সৃষ্টি বিৱৰ্তনৰ ইতিহাস, পৃথিৱীত জীৱ সৃষ্টি আৰু মানৱ প্ৰজাতিৰ আগমনৰ ৰহস্যৰ লগতে সৌৰজগত তথা গ্ৰহ উপগ্ৰহৰ ভৱিষ্যত নাইবা শেষ কিদৰে হ'ব আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ তথ্য জানিব পৰা যাব। এই মহাকাশ যানখনৰ নাম কিয় লুচি ৰখা হ'ল? ইয়াৰ কাৰণ হ'ল 1974 চনৰ 24 নৱেম্বৰত ডনাল্ড জনছন আৰু তেওঁৰ দুই সহযোগী বিজ্ঞানীয়ে হমিনিড প্ৰজাতিৰ এক নাড়ীৰ জকা আৱিষ্কাৰ কৰে। জকাটো 40% জীৱাশ্ম অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এই জীৱাশ্মটোৰ নাম ৰাখিছিল লুচি আৰু জীৱাশ্মটো 32 লাখ বছৰ পুৰণি আছিল। বিজ্ঞানীসকলৰ গৱেষণাই স্পষ্টকৈ দেখুৱাইছিল যে হমিনিড প্ৰজাতিৰ পৰাই পৰৱৰ্তী কালৰ মানৱৰ পূৰ্বপুৰুষ প্ৰজাতিসমূহৰ বিৱৰ্তন ঘটিছিল। যিহেতু হমিনিড প্ৰজাতিৰ লুচিৰ আৱিষ্কাৰ আৰু গৱেষণাৰ পৰা পৰৱৰ্তী কালৰ মানৱ বংশধৰবিলাকৰ বিৱৰ্তন ইতিহাস জনাটো সম্ভৱ হৈছে, সেইকাৰণে এই মহাকাশ অধ্যয়নৰ যানখনৰ নাম লুচি ৰখা হৈছে, যাৰ দ্বাৰা সৌৰজগতৰ ইতিহাস তথা বিৱৰ্তন জনাটো সম্ভৱ হ'ব। লুচিৰ মহাকাশ অভিযান বা গ্ৰহাণুৰ অধ্যয়ন 12 বছৰ ধৰি চলিব আৰু এই অভিযানত 8টা বিভিন্ন এষ্ট্ৰইডৰ অধ্যয়ন কৰিব। প্ৰথমে 2027 চনত লুচি মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা এষ্ট্ৰইড যি বেল্ট আছে সেই এষ্ট্ৰইড বেল্টৰ কাষৰীয় যিখিনি এষ্ট্ৰইড আছে সেই এষ্ট্ৰইডৰ এটাত উপস্থিত হ'ব। তাৰ পিছৰ বছৰৰ পৰা অৰ্থাৎ 2028 পৰা 2033 চনলৈ বৃহস্পতি গ্ৰহৰ ট্ৰজান এষ্ট্ৰইডৰ 7টাৰ অধ্যয়ন কৰিব আৰু এই অধ্যয়ন কৰোঁতে ই বৃহস্পতি গ্ৰহৰ ট্ৰজান এষ্ট্ৰইডৰ 2টা থোপ মিলাই পেলাই সি 7টা এষ্ট্ৰইডৰ অধ্যয়ন কৰিব আৰু শেষত লুচিয়ে সকলো গ্ৰহাণুৰ অধ্যয়ন কৰি সমলসমূহ লৈ পৃথিৱীলৈ ঘূৰি আহিব। গতিকে লুচিয়ে সংগ্ৰহ কৰা তথ্য সমূহৰ বিশ্লেষণ কৰি মানুহে নিজৰ অতীত আৰু গ্ৰহসমূহৰ অতীতৰ বিষয়ে জানিব পাৰিব, লগতে সমস্ত জগতৰ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। সেয়েহে লুচিৰ অভিযান মানৱ জাতিৰ বাবে গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টো চাই নিশ্চয় তোমালোকৰ ভাল লাগিল। এনেকুৱা ধৰণৰ ভিডিঅ' লৈ মই পুনৰ আহিম।